আজি আমি ক্লাছ 8 অসমীয়া অৰ্থাৎ অংকুৰণ অধ্যায় 6 প্ৰগতিৰ সোণালী বাট এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। মই প্ৰশ্ন উত্তৰ লিখাই যাওঁতে যোনকেইটা প্ৰশ্ন গুৰুত্বপূৰ্ণ বুলি ক'ম তোমালোকে সেইকেইটা কিতাপখনত কলম দি চিন দি ল'বা আৰু তোমালোকে পৰীক্ষাৰ কাৰণে সেইকেইটাই পঢ়িবা, পৰীক্ষাত সেইকেইটাই আহিব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা যাতে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তোমালোকে জানি ল'ব পাৰা। এতিয়া আমি অনুশীলনী আৰম্ভ কৰিম। তোমালোকে যদি মন ক্লাছ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। 1 নম্বৰ দিয়া আছে পাঠটো শুদ্ধ উচ্চাৰণ কৰি তোমালোকে কেইবাবাৰো পঢ়া, অৰ্থাৎ গতিকে 1 নম্বৰ প্ৰশ্নটো আমি লিখিব নালাগে, ইয়াত তোমালোকক পাঠটো পঢ়িবলৈ কৈছে। এতিয়া 2 নম্বৰটো চাবা, উত্তৰ দিয়া। ক নম্বৰত আছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ লিখিবা। হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। তাৰপিছত খটো চাবা, প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ লিখিবা। প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গটো চাবা, মানুহে ভিৰ কৰা বিপণীখনত কি প্ৰদৰ্শন কৰা হৈছিল? উত্তৰ লিখিবা। মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। গতিকে তোমালোকে এই গ নম্বৰটো ইম্পৰ্টেণ্ট, এইটো তোমালোকে কিতাপখনত চিন দি ল'বা। তাৰপিছত চাবা, ঘটো চাবা, অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছে? উত্তৰ লিখিবা। অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে। তাৰপাছত উঙটো চাবা, স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? এইটো তোমালোকে কিতাপখনত চিন দি ল'বা, এইটো পৰীক্ষাত আহিব পাৰে। উত্তৰ লিখিবা। স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। তাৰপিছত চাবা প্ৰথম ছটো, এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ কি কৰা হয়? উত্তৰ লিখিবা। এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰা হয়। দ্বিতীয় ছটো চোৱা, 2001 চনত কি বৰ্ষ হিচাপে ঘোষণা কৰা হয়? এই দ্বিতীয় ছটো তোমালোকৰ গুৰুত্বপূৰ্ণ, এইটো কিতাপখনত চিন দি ল'বা। উত্তৰ লিখিবা 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হয়। গতিকে এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ। তাৰপাছত চাবা, বৰ্গীয়া জ, উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ লিখিবা। উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। গতিকে বৰ্গীয়া জটো তোমালোকে কিতাপখনত চিন দি ল'বা, এইটো এটা ইম্পৰ্টেণ্ট হয়। জটো চোৱা, প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ লিখিবা। প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 3 নম্বৰত আছে চমুকৈ বৰ্ণনা কৰা, অৰ্থাৎ তোমালোকৰ এইকেইটা 2 বা 3 নম্বৰৰ কাৰণে আহিব। গতিকে মই 2 বা 3 নম্বৰ হোৱাকৈ লিখি দিছোঁ। এতিয়া কটো চাবা, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? উত্তৰ লিখিবা। আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ এই গোটবোৰে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈয়ে দুখীয়া পৰিয়ালৰ কিছু মহিলা আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। গতিকে ইয়ালৈকে লিখিবা। তাৰপিছত চাবা, খটো, পাঠত থকা প্ৰাচীন কালৰ জ্ঞান অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। এইটো ইমান গুৰুত্বপূৰ্ণ নহয় পৰীক্ষাৰ কাৰণে। উত্তৰ লিখিবা। প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম হ'ল গাৰ্গী আৰু মৈত্ৰেয়ী। তাৰপিছত লিখিবা, গাৰ্গী মৈত্ৰেয়ীৰ নিচিনা প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলাৰ ধৰ্ম আলোচনা সভা সমিতি আদিত পুৰুষৰ সমানে অংশগ্ৰহণ কৰিছিল। তাৰপিছত চাবা, বিভিন্ন কাৰণত নাৰী সমাজলৈ ধীৰ গতিত অন্ধকাৰ নামি আহিল আৰু
এটা সময়ত তেওঁলোকৰ কাম কাজ ঘৰৰ চাৰিবেৰৰ মাজত সীমাবদ্ধ হৈ পৰিল। গতিকে ইয়ালৈকে লিখিবা, হৈ যাব। তাৰপাছত গটো চাবা। তাৰপিছত চাবা গ নম্বৰটো ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকে কিতাপখনত চিনি ল'বা, এইটো পৰীক্ষাত আহিব। মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। উত্তৰ লিখিবা। মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। এইটো তোমালোকে মনত ৰাখিবা, প্ৰশ্নটো পৰীক্ষাত আহিব এইটো। তাৰপিছত ঘৰটো চাবা। ঘৰটো মহাত্মা গান্ধীয়ে কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ লিখিবা। এইটোও অকণ ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। উত্তৰ লিখিবা। মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাটৰ সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। গতিকে এইটো ইয়ালৈকে লিখিবা। এইটো তোমালোকৰ আহিলে 2 নম্বৰ আহিব পৰীক্ষাত। 4 নম্বৰটো নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আলোচনীৰ বিষয়ে বহলাই লিখা। অৰ্থাৎ আমাৰ 4 নম্বৰটোত কৈছে নাৰী সবলীকৰণৰ আঁচনিসমূহৰ নাম লিখিব লাগিব আৰু সেই আঁচনিসমূহৰ ভিতৰত যিকোনো এখন, অৰ্থাৎ তাৰে এখন আঁচনিৰ বিষয়ে আমি বহলাই লিখিব লাগিব। এতিয়া উত্তৰ লিখিবা। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম হ'ল, লিখিবা উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, তাৰপিছত লিখিবা কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, তাৰপিছত লিখিবা ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰধান। গতিকে ইয়াৰ ভিতৰত তোমালোকে যিকোনো এখন আঁচনিৰ বিষয়ে বহলাই লিখিব লাগিব। গতিকে তাৰপিছত চাবা ইন্দিৰা মহিলা যোজনা, ইয়াৰ বিষয়ে লিখা হৈছে ইয়াত। লিখিবা ই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহক শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা-সুবিধাসমূহ গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। গতিকে এইটো ইয়ালৈকে লিখিবা, 4 নম্বৰটো। 5 নম্বৰত আছে তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানৰ পৰা বাছি উলিয়াই লিখা। এই 5 নম্বৰটো তোমালোকৰ পৰীক্ষাত নাহে, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে লিখি থৈ দিয়া উত্তৰ। গতিকে 5 নম্বৰটো তোমালোকে লিখি লোৱা, মই দেখুৱাই দিছোঁ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো, সেইটো বহুত গুৰুত্বপূৰ্ণ তোমালোকৰ পৰীক্ষাৰ কাৰণে। গতিকে 6 নম্বৰটো চাবা তোমালোকে, মই দেখুৱাম এতিয়া হ'ল 5 নম্বৰটো। এতিয়া 6 নম্বৰটো চোৱা। 6 নম্বৰ, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? এই প্ৰশ্নটো বহুত গুৰুত্বপূৰ্ণ, তোমালোকে এইটো কিতাপখনত চিন্তি থোৱা, এইটো পৰীক্ষাত আহিব। উত্তৰ লিখিবা। মহিলা শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ মহাত্মা গান্ধীয়ে এবাৰ অসমলৈ আহোঁতে অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল। গতিকে 6 নম্বৰটো ইয়ালৈকে লিখিবা। এইটো তোমালোকৰ পৰীক্ষাত 2 নম্বৰ কাৰণে আহিব 6 নম্বৰটো। এতিয়া 7 নম্বৰটো চাবা। 7 নম্বৰ, বুজাই কোৱা আৰু লিখা। 1 নম্বৰতে আছে বা ক নম্বৰত আছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। উত্তৰ লিখিবা। দুখীয়া শ্ৰেণীৰ ৰাইজৰ দ্বাৰা গঠিত এটা গোট। এই গোটৰ সদস্যসকলৰ আৰ্থিক অৱস্থা একে পৰ্যায়ৰ হয়। গোটবোৰত প্ৰতিজন সদস্যই উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটা সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন অনুসৰি সদস্যলৈ এই সমূহীয়া পুঁজিৰ পৰা ঋণ দিয়ে। এই ঋণৰ বাবে গোটটোৱে এটা নিৰ্দিষ্ট হাৰত সুদ হয়। গতিকে তোমালোকে এই 7 নম্বৰ কটো ইমান এটা গুৰুত্বপূৰ্ণ নহয় পৰীক্ষাৰ কাৰণে। তাৰপিছত চাবা আৰু কেইটামান তলত গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, মই কৈ দিম, তললৈ চাবা আৰু। 6 নম্বৰত আছে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ আৰু ইয়াৰ কাম কাজ। এই প্ৰশ্নটো আমি ওপৰত পাইছিলোঁৱেই। উত্তৰ লিখিবা। নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহ হ'ল, এইটো তোমালোকে লিখি ল'বা, উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, তাৰপাছত আছে কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, তাৰপিছত আছে ৰাষ্ট্ৰীয় মহিলা আয়োগ আদিয়ে প্ৰধান। এই আঁচনিসমূহৰ কাম কাজ হ'ল, যিহেতু প্ৰশ্নত আঁচনিসকলৰ কাম কাজো লিখিব কৈছে, গতিকে লিখিবা এই আঁচনিসমূহৰ কাম কাজ হ'ল নাৰীৰ শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, আৰ্থ-সামাজিক উন্নয়নৰ আঁচনি আৰু নাৰীৰ অধিকাৰসমূহৰ প্ৰতি চকু ৰাখে। গতিকে ইয়ালৈকে লিখিবা, হ'ব।
গ নম্বৰটো কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে? উত্তৰ লিখিবা। মহিলাসকলে বিভিন্ন ধৰণৰ কুটিৰ শিল্পৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে। নিজ হাতেৰে বনোৱা বস্তু নিজ ঘৰতে উদ্যোগ প্ৰতিষ্ঠা কৰিও স্বাৱলম্বন হ'ব পাৰে। ইয়াৰ পাছতে আছে আমাৰ ব্যৱহাৰিক ব্যাকৰণ, অৰ্থাৎ ব্যাকৰণ আছে। গতিকে ব্যাকৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্নকেইটা মই কৈ দিম, তোমালোকে সেইকেইটা কিতাপত চিন দি ল'বা যাতে পৰীক্ষাৰ সময়ত পঢ়িব পাৰা। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা। প্ৰথমতে আছে নাৰী। নাৰীৰ অৰ্থ হৈছে মহিলা। তাৰপিছত বাক্য লিখিবা। আজিৰ নাৰীসকল সকলো দিশতে আগবঢ়া। ইয়াৰ পাছত দিয়া আছে নাৰী। ইয়াত আকৌ চাবা দয় ৰ আছে, উপটোত আছে ৰ। গতিকে নাৰীৰ ৰ থকাটো মহিলা হ'ব, আৰু যদি নাৰীত দয় ৰ থাকে সেইটো হ'ব আমাৰ পেটত থকা নাৰী ভুঁড়ি। গতিকে বাক্য লিখিবা, নাটকখন চাই হাঁহিত পেটৰ নাৰী ভাল হ'ল বা ডাল হ'ল। ইয়াৰ পাছত আছে আচল। আচলৰ অৰ্থ হ'ল প্ৰকৃত। গতিকে লিখিবা আচল কথাটো এতিয়াহে পোহৰলৈ আহিল। তাৰপিছত আছে আকৌ আচল। এইটো আচলত আকৌ চোৱা উপস্বৰবোৰ আছে। গতিকে আচলৰ যেতিয়া উপস্বৰ বিন্দু থাকে তেতিয়া আমি গম পাম চাদৰৰ আগভাগৰ কথা কৈছে। গতিকে উত্তৰ লিখিবা, অৰ্থাৎ বাক্য লিখিবা, তাইৰ চাদৰখনৰ আচলটো বৰ ধুনীয়া। ঠিক তেনেদৰে চাবা লক্ষ্য আছে। লক্ষ্য মানে হৈছে লাগ, তোমালোকে বাক্যটো চাই ল'বা। তাৰপিছত আছে আকৌ লক্ষ্য আছে। লক্ষ্যৰ পিছত আকৌ জকাৰডাল আছে, সেইটো লক্ষ্য মানে হৈছে উদ্দেশ্য, যোনটো আমাৰ এইম বুলি কোৱা হয় ইংৰাজীত। ইয়াৰ পাছত আছে আচাৰ। আচাৰৰ অৰ্থটো হৈছে সামূহিক আচৰণ। বাক্যটো লিখি ল'বা। ইয়াৰ পাছত আছে আচাৰ। আচাৰ অৰ্থাৎ দ্বিতীয় আচৰ আছে। দ্বিতীয় আচৰ থকাটো আমি আচাৰৰ কথা ক'ব পাৰোঁ, যোনখিনি আমি আমৰ বা জলফাইৰ আচাৰ বনাওঁ ঘৰত, সেই আচাৰৰ কথা কোৱা হৈছে। তাৰপাছত আছে তাঁত। ইয়াৰ অৰ্থ হৈছে সৌখিনি। আকৌ এটা তাঁত হৈছে য'ত উপস্বৰ বিন্দু থাকে। গতিকে উপস্বৰ বিন্দু থকা তাঁতৰ অৰ্থ হ'ব তাঁতশাল। বাক্যটো লিখি ল'বা তোমালোকে। তাৰপাছত আছে ফাঁকি। ফাঁকিৰ অৰ্থ হৈছে মিছা। আৰু এটা আছে ফাঁকি চোৱা। এইটো ফাঁকিত আকৌ উপস্বৰ বিন্দু নাই। গতিকে উপস্বৰ বিন্দু নথকা ফাঁকিটোৰ অৰ্থ হ'ব পদ্যৰ এক চৰণ, অৰ্থাৎ পদ্য ফাঁকি। এতিয়া তোমালোকৰ 9 নম্বৰটো পালোঁ চোৱা। গতিকে 9 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ পৰীক্ষাত বিপৰীত শব্দ লিখিবলৈ আহে। গতিকে 9 নম্বৰ প্ৰশ্নটো চোৱা। তলৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰৰ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখা। গতিকে উত্তৰ লিখিবা কঠিন আছে। কঠিনৰ বিপৰীত শব্দ কি হ'ব? কোমল। তাৰপাছত আছে নবীন। নবীনৰ বিপৰীত শব্দ হ'ব প্ৰবীণ। তাৰপিছত আছে পৰনিৰ্ভৰশীল। ইয়াৰ বিপৰীত শব্দ হ'ব আত্মনিৰ্ভৰশীল। তাৰপিছত আছে দুৰ্লভ। বিপৰীত শব্দ হ'ব সুলভ। তাৰপাছত আছে খৰগতি, লেহেমীয়া লিখিবা। পূৰ্ণিমা আছে, বিপৰীত শব্দ হ'ব অমাৱস্যা। অনধিকাৰ আছে, ইয়াৰ বিপৰীত শব্দ হ'ব অধিকাৰ। ইয়াৰ পাছত আছে নিন্দা। নিন্দাৰ বিপৰীত শব্দ হ'ব প্ৰশংসা। তাৰপাছত আছে অনাৱশ্যক। অনাৱশ্যকৰ বিপৰীত শব্দ হ'ব আৱশ্যক। ইয়াৰ পাছত আছে জাগ্ৰত। জাগ্ৰতৰ শব্দ হ'ব সুপ্ত। ধ্বংস, বিপৰীত শব্দ হ'ব সৃষ্টি। অসম্ভৱ হ'লে সম্ভৱ। গতিকে ইয়াৰ মনত ৰাখিবা নিন্দাটো। ইয়াৰ পাছত 10 নম্বৰটো চোৱা। 10 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। এটা শব্দত প্ৰকাশ কৰা। তোমালোকৰ পৰীক্ষাত আহেই এটা শব্দত প্ৰকাশ কৰা, আনকি মেট্ৰিকলৈকে আহে। গতিকে এইটো তোমালোকে চাবা। ক নম্বৰত আছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ উত্তৰ হ'ব বা এটা শব্দত প্ৰকাশ হ'ব পৰনিৰ্ভৰশীল। খটো চাবা, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে এইটো আত্মনিৰ্ভৰশীল। গতিকে তোমালোকে খ নম্বৰটো চাবা, খটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপাছত আছে গ নম্বৰটো স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প, এইটো কুটিৰ শিল্প বুলি কোৱা হয়। উত্তৰ লিখিবা। ঘটো আছে যি আনক হিংসা নকৰে, এইটো অহিংসুক। গতিকে এই ঘ নম্বৰটো তোমালোকে মনত ৰাখিবা, কিতাপখনত চিন দি থোৱা এইটো। অঙটো চোৱা, যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে, স্বাৰ্থপৰ। প্ৰথম ছত দি আছে যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, উত্তৰ হ'ব আত্মবিশ্বাসী। এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় বাৰু। এতিয়া 11 নম্বৰটো চাবা। 11 নম্বৰটো তোমালোকৰ পৰীক্ষাত আহে সন্ধি ভাঙা আৰু গঠন কৰা। তোমালোকৰ পৰীক্ষাত সন্ধি ভাঙিবলৈ আহিব, বিপৰীত শব্দ আহিব, সমাৰ্থক শব্দ আহিব। তাৰপাছত আহে এটা শব্দত প্ৰকাশ কৰা। গতিকে সন্ধি ভঙাখিনি চাবা। 1 নম্বৰত উন্নতি আছে, 2 নম্বৰত উন্মত দিয়া আছে, তাৰপিছত সংস্কৃতি, তাৰপাছত জীৱন্ত, স্বাৱলম্বন, উদ্ঘাটন, উচ্চাৰণ।
গতিকে তোমালোকে এই সন্ধি ভঙাকেইটাত ভাঙি লোৱা ধুনীয়াকৈ, মই দেখুৱাই দিছোঁ। খ নম্বৰত আছে পৰাধীন, পৰাধীন লিখিবা পৰ যোগ অধীন, তাৰপিছত আছে উন্নয়ন, উদ্যোগ নয়ন, তোমালোকে এইকেইটা লিখি লোৱা। 12 নম্বৰটো তলৰ শব্দবিলাক বহুবচনলৈ পৰিৱৰ্তন কৰা। উত্তৰ চোৱা, তোমালোকে এইকেইটা লিখি ল'বা। শিক্ষক হ'লে শিক্ষকসকল, ছাত্ৰ হ'লে ছাত্ৰসকল হ'ব, মানুহ হ'লে মানুহসকল, গৰু হ'লে গৰুবোৰ। অৰ্থাৎ আমি ইয়াত একক বচন দিয়া আছে, আমি বহুবচন কৰিব লাগে। একক বচনত অকল এজনক বুজায় আৰু বহুবচনত এগাল বুজায় মানে। যেনে গৰু হ'লে গৰুবোৰ হ'ব আৰু মানুহ হ'লে মানুহসকল। ইয়াৰ পাছত আছে গ্ৰন্থ। এইটো গ্ৰন্থ সকল নহয়, ইয়াত ভুল হৈ আছে। তোমালোকে ইয়াত লিখিবা গ্ৰন্থবোৰ লিখিবা। এইটো বোৰ লিখিবা, গ্ৰন্থবোৰ হ'ব, সকল নহয়, সকলটো ভুল। গ্ৰন্থবোৰ লিখিবা। তাৰপিছত আছে গুৰুবৃন্দ লিখিবা, গুৰু হ'লে। পৰ্বত আছে, পৰ্বত হ'লে পৰ্বতবিলাক হ'ব। মহিলা আছে, মহিলাসকল হ'ব। ইয়াৰ পাছত 13 নম্বৰটো আছে চোৱা, তলত দিয়া যুক্তাক্ষৰ কেইটাৰে অৰ্থ প্ৰকাশক শব্দ লিখা। তোমালোকৰ এই 13 নম্বৰটো পৰীক্ষাত নাহে, এইটো ইম্পৰ্টেণ্ট নহয়, তোমালোকে এনেই লিখি লোৱা। এইটো ইমান ইম্পৰ্টেণ্ট নহয় 13 নম্বৰটো। 13 নম্বৰটো লিখি লোৱা। এতিয়া আমি 14 নম্বৰটো কৰিম। 14 নম্বৰত আছে বাক্য ৰচনা কৰা, দূৰ দূৰণি। তোমালোকে বাক্যটো নিজে চাই ল'বা। তাৰপাছত আছে সা সুবিধা, তোমালোকে বাক্যটো লিখি ল'বা। তাৰপাছত আছে বিধে বিধে, লিখি ল'বা বাক্যটো। তাৰপাছত আছে চুকে কোণে। ইয়াৰ পাছত আছে শিপিনী, লিখি ল'বা তোমালোকে। অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। ইয়াৰ পাছত আছে আত্মবিশ্বাস, লিখিবা। পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে যে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। গতিকে বাক্য ৰচনা ইমানেই আছিলে। আৰু এটা আছে ৰ'বা শেষত, দল ডুব হেন্দাল ডুব। এইটো তোমালোকে লিখি ল'বা বাক্যটো। এতিয়া 15 নম্বৰটো চাবা। 15 নম্বৰটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ, এইটো পৰীক্ষাত আহে তোমালোকৰ, লিংগ লিখিবলৈ আহে। 15 নম্বৰতে আছে লিংগ নিৰ্ণয় কৰা। উত্তৰলৈ লিখিবা নাৰী, এতিয়া নাৰী হ'ব স্ত্ৰীলিংগ। আৰু বুঢ়ী হ'ব স্ত্ৰীলিংগ। এতিয়া দাদা হ'ব পুল্লিংগ। যুৱক হ'ব পুল্লিংগ। ছোৱালী হ'ব স্ত্ৰীলিংগ। তাৰপিছত চাবা দেউতা হ'ব পুল্লিংগ, পুৰুষ হ'ব পুল্লিংগ, ডেকা হ'ব পুল্লিংগ আৰু আমৈ হ'ব স্ত্ৰীলিংগ। তলত উপসৰ্গকেইটাৰ লগ লগাই একোটাকৈ শব্দ গঠন কৰা। উত্তৰ আছে পৰে প্ৰ আছে, লিখিবা প্ৰমাণ। পৰা আছে, লিখিবা পৰামৰ্শ। অপ আছে, লিখিবা অপমান। উপ আছে, লিখিবা উপকাৰ। অতি আছে, লিখিবা অতিশয়। প্ৰতি আছে, লিখিবা প্ৰতিবাদ। গতিকে এইকেইটা ইয়ালৈকে লিখিবা। তাৰপাছত 17 নম্বৰটো মই স্পীডত কৈ দিছোঁ কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈছে। 17 নম্বৰত আছে মহিলাসকলে কম খৰচতে কি ধৰণৰ কাম কৰি নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তেনেধৰণৰ কাম কেইপদমানৰ নাম লিখা। গতিকে এইটো উত্তৰ তোমালোকেতো নিজে লিখিবলৈ চেষ্টা কৰিবা। এতিয়া আমি 18 নম্বৰটো চাম। 18 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে। 18 নম্বৰটো চোৱা, ভাৱ বহলাই লিখা। গতিকে তোমালোকৰ মেট্ৰিকত আহে ভাৱ বহলাই লিখিবলৈ। ক নম্বৰত আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো তোমালোকে লিখি ল'বা। মই পঢ়ি দিয়া নাই কিয়নো মই প্ৰতিটো পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াৰ পাছত আছে খ নম্বৰটো মন কৰিলে চন বাকৰি মাটিতে ধন। গতিকে খ নম্বৰটো চোৱা, মন কৰিলে চন বাকৰি মাটিতে ধন। এইটো তোমালোকে লিখি ল'বা। লিখি ল'বা খটো। এতিয়া আমি 19 নম্বৰটো কৰিম। 19 নম্বৰ প্ৰশ্নটোত কৈছে কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। অৰ্থাৎ কুটীৰ শিল্প মানে হৈছে যোনকেইটা আমি হাতেৰে, কুটীৰ শিল্প মানে হৈছে যোনবোৰ আমি হাতেৰে, অৰ্থাৎ যিবোৰ বস্তু আমি হাতেৰে উৎপাদন কৰোঁ। যেনে আমি ক'ব পাৰোঁ বাঁহ বেতৰ শিল্প, মাটিৰ শিল্প, বাচন বৰ্তন তৈয়াৰ কৰা শিল্প, সেইবিলাক হৈছে কুটীৰ শিল্প। গতিকে আমি কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম লিখা। গতিকে তোমালোকেতো উত্তৰ লিখি ল'বা। গতিকে তোমালোকে উত্তৰ লিখিবা। মই অকণমান কৈ দিছোঁ, তোমালোকে উত্তৰখন লিখি ল'বা। কুটীৰ শিল্পত উৎপাদিত দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা কেইপদমান সামগ্ৰীৰ নাম হ'ল
যেনে বাঁহ বেতৰ শিল্প তোমালোকে লিখিব পাৰা। বেতৰ চকী, বেতৰ আলনা, মাটিৰে নিৰ্মিত সঁজুলি যেনে বিভিন্ন ধৰণৰ বাচন বৰ্তন, গিলাচ, টেকেলি সেইবোৰ লিখিব পাৰা। 20 নম্বৰটো চাম। 20 নম্বৰ দিয়া আছে হাতৰ ভাঙা। এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইবোৰ পৰীক্ষাত নাহে। গতিকে ক নম্বৰত আছে ওপৰে জাপি তলে জাপি মাজত শলা গাঁঠি 100 পুতক কোলাত লৈ ৰৈ আছে মাকজনী। উত্তৰ লিখিবা তামোল গছ। তেনেদৰে তোমালোকে খ নম্বৰটো চাই ল'বা। খটো তোমালোকে চাই ল'বা। তাৰপিছত আছে লাষ্টত আছে গ নম্বৰটো। গতিকে গ নম্বৰটো তোমালোকে চাই ল'বা। গতিকে এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানেই আছিলে। যদি তোমালোকে ভাল পালা প্লিজ লাইক এটা কৰিবা।